হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। তো আপোনালোকে চাব পাৰে স্কুটিখন এতিয়ালৈ হেডলাইটটো লগোৱা হোৱা নাই, চাব পাৰে। তো এক্সিডেণ্ট হোৱাৰ পাছত ভাইজাৰখিনি ইনষ্টল কৰি দিলোঁ আৰু হেডলাইটটো ইনষ্টল কৰিব পৰা নাছিলোঁ। তো আপোনালোকে জানে যে হেডলাইটৰ লগত যি দুটা নেকি নট লাগে, সেই নট দুটা অহা নাছিলে আৰু সেইকাৰণে ইনষ্টল কৰিব পৰা নাছিলোঁ। আৰু এতিয়া মই গৈ আছোঁ আমাৰ ওচৰৰে চাৰিআলি কেৰুৱাত, আৰু তাতে গৈ হেডলাইটটো ইনষ্টল কৰিম। আৰু চাব পাৰে আপোনালোকে স্কুটিখন কেনেকুৱা লাগি আছে। এতিয়া মডিফাই কৰোঁতে বেলেগ লাগি আছিলে আৰু ষ্টক মানে ভাইজাৰখিনি লগাই দিয়াৰ পাছত এনেকুৱা লাগি আছে, চাওক। তো ফাইনেলি এতিয়া আহি পালোঁ গেৰেজ, আৰু গেৰেজ আহি পোৱাৰ লগতে স্কুটিখনৰ কাম পূৰা ধুমধাম কৰাত লাগি গৈছে। আৰু কেইটামান সৰু সুৰা কাম আছে, গোটেইখিনি দেখাই ল'ম। তো চাব পাৰে আপোনালোকে হেডলাইটটো ফিটিং কৰিবৰ কাৰণে হেডলাইটৰ ভাইজাৰটো খুলি আছে, আৰু হেডলাইটটো ফিটিং কৰি হোৱাৰ পাছত কি কাম কৰিব মই আপোনালোকক কৈ আছোঁ। তো মোৰ চাবি লকটো বেয়া হৈছিলে, আৰু সেই চাবি লকটো মই ফিটিং কৰিবলৈ দিছোঁ। মোৰ ওচৰত এটা পুৰণা চাবি লক আছিলে, আৰু ইঞ্জিন অইলটো চেঞ্জ কৰিবলৈ দিছোঁ। ইঞ্জিন অইলটো চেঞ্জ কৰি হোৱাৰ পাছত ক্লাছৰ কাম অলপ আছে, সেই ক্লাছৰ কামখিনি কৰি মই আপোনাক ধুনীয়াকৈ দেখাইছোঁ ভিডিঅ'টো। তো গাইজ, বহুত দিন অপেক্ষা কৰাৰ পাছত আজি ৰংগিলিক ফুল ৰেডি কৰিলোঁ, আৰু মই আপোনালোকক ভিডিঅ'ত দেখাইছোঁ মই ৰংগিলিক আজি কি কাম কৰিছোঁ। তথাপিও মই আপোনালোকক আকৌ এবাৰ কৈ আছোঁ, মোৰ ৰংগিলি হেডলাইটটো লগোৱা হোৱা নাছিলে। হেডলাইটটো আজি ইনষ্টল কৰিলোঁ, আৰু চাবি লকটো বেয়া হৈছিলে, মই আগৰ ভিডিঅ'ত আপোনালোকক দেখাই দিছোঁ। আৰু মোৰ ওচৰত এটা পুৰণা চাবি লক ষ্টক আছিলে, আৰু সেইটোকে ইনষ্টল কৰি দিলোঁ। তাৰ পাছত মই মবিলটো ডাউন দিলোঁ। এনেতো মই কেষ্টলৰ মবিলে ৰিফিল কৰোঁ, কিন্তু মবিলটো ডাউন দিয়াৰ পাছতহে সুধিলোঁ মই যে মবিলটো কি মবিল আছে, তো কেষ্টল নাই। সেইকাৰণে মই মটুলকে ৰিফিল কৰি দিলোঁ, আৰু তাৰ পাছতে ক্লাছ ডিছটো অলপ প্ৰব্লেম দি আছিলে। ক্লাছ ডিছটো খুলি ধুনীয়াকৈ অলপ চাফা কৰি দিলে। তো এইখিনি আছিলে কাম। তো গাইজ, দেখিলে ফাইনেলি ৰংগিলি এতিয়া ফুল ৰেডি হৈ গৈছে, আৰু বিহুৰ ওচৰতে দুটামান ৰাইড কৰিম, আৰু সেই ৰাইডটোত মই ৰংগিলিক লৈ যাওঁ নে বেলেগ বাইক লৈ যাওঁ এতিয়া মই আপোনালোকক নকওঁ। যদি মোৰ ভিডিঅ'বোৰ চাই থাকে তেতিয়াহ'লে আপোনালোকে গম পাব। তো আজিলৈ বাই বাই, লগ পাইছোঁ নেক্সট ভিডিঅ'ত।